আচ্ছা আচ্ছা এইটো টাৰবাইনত মানে কোনো প্ৰব্লেম নিদিয়ে মাছ নমৰে এতিয়া কাৰেণ্টটো কোনফালৰ পৰা আহে ইয়াত তো তাৰ পৰা কাৰেণ্টটো কেনেকৈ আহে দেখাই দি আছোঁ দোস্তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ তো ফাইনেলি মই আজি আহিছোঁ আমাৰ ওচৰৰে গাঁও এখনত চ' ভাল খেতিয়ক এজনৰ ঘৰত চ' এতিয়া মই আছোঁ মানে আপোনালোকে চাই দেখাই পাইছে চাগে মই আছোঁ এতিয়া পথাৰৰ মাজত চ' দাদাজনৰ ঘৰত আহিছোঁ তো ইফালে পূৰা মজা আছে একদম তিয়ঁহৰ খেতি এইবিলাক তিয়ঁহৰ খেতি কৰিছে তেখেতে আৰু গাইছ আপোনালোকক দেখাই আছোঁ ৰ'ব বেলি ফুল মানে বেলি ফুলো ৰুইছিলে আৰু দাদাই আৰু বহুত ল'ৰা ছোৱালী ইয়াত আহি পেলাই ৰিল বনাই আৰু ফটো শ্বুট কৰে আৰু ইয়াত বা কি ৰুইছে নাজানো বাৰু এইবিলাকে হৈছে বেলি ফুল তো গাইছ মই আহিছিলোঁ বিশেষ এটা কাৰণত মানে দাদাজনে এটা আগতে মানে প্ৰজেক্ট এটা কাম কৰিছিলে তো প্ৰজেক্টটো এতিয়া বন্ধ কৰি থৈছে প্ৰজেক্টটো আছিলে মানে কি ইলেক্ট্ৰিক উৎপাদন কৰিছিলে আৰু ইয়াতে আগতে মানে ডিব্ৰুগড়েও আহি গৈছে তো ডিব্ৰুগড়েও ইয়াত আহি পেলাই চাই গৈছিলে আৰু প্ৰজেক্টটো তো এতিয়া প্ৰজেক্টটো নাই ইয়াতে বনাইছিলে প্ৰজেক্টটো মানে এইটো গাঁৱতে ইয়াৰে যন্ত্ৰবিলাক দেখাই আছোঁ ৰ'ব মানে কি খুলি পেলাই থৈ দিয়া হৈছে পিছত বনাব লাগি চাগে গম নাপাওঁ আৰু কিন্তু এতিয়া বৰ্তমান খুলি থৈ দিছে আৰু তো এইখন হৈছে পাংখা মানে এইটোৰ পৰাই ইলেক্ট্ৰিক উৎপাদন কৰিছিলে তেখেতে তো বাকী সঁজুলিখিনি ক'ত থৈছে বাৰু গম নাপাওঁ এতিয়া বৰ্তমান খুলি থোৱা আছে এই মেচিনটো এই বতাহ আহিলেতো ঘূৰে ঘূৰিলে তাতেও এটা লাইন পায় লাইনৰ উৎপত্তি হয় না তো গাইছ এইটো এটা কিবা প্ৰজেক্ট বনাইছিলে কি বনাইছে নাজানো বাৰু তো দাদাই গম পাব এইটো গাইছ ঘূৰিলে বোলে মানে কি আৰু লাইন উৎপত্তি হয় আৰু বৰ্তমান খোলাই আছে এনেকুৱা তার চাৰ দেখা নাই বাৰু মানে অকল চাকাটোহে ওপৰত লগোৱা আছে তো এনেকুৱা বস্তু মানে বনাব চেষ্টা কৰি থাকে দাদাজনে আৰু বিশেষকৈ মানে খেতি কৰি মানে বিৰাট ভাল পায় আৰু আপোনালোকে এটা বেলেগ বস্তু দেখাই আছোঁ ৰ'ব তো এইটো দেখিছে না গাইছ এইটো গাইছ ইলেক্ট্ৰিক শ্বট দিছে আৰু ইয়াতে এইটো তাৰ দেখিছেনে গাইছ গৰু ছাগলীৰ কাৰণে তাতে মানে বহুত কষ্ট কৰি ইয়াতে জ্বালাৰ খেতি কৰিছে তো খালেতো আৰু গৰু ছাগলী খালেতো আৰু বেয়া লাগিবই চ' সেইকাৰণে মানে এই ব্যৱস্থাটো কৰিছে আপোনালোকেও যদি এনেকৈ খেতি কৰে এনেকৈ দিব পাৰে চ' ইয়াতে মানুহৰ অন্যায় নহয় বাৰু গৰু ছাগলীৰ কাৰণে বিশেষকৈ দিয়া হৈছে এইবিলাক চব গাইছ জ্বালাৰে খেতি আপোনালোকে এই তাৰ পৰা চাব পাৰে ইফালে একদমেই আগকলৈকে আৰু সিফালে গাইছ মাজত আছে জ্বালাৰ খেতি তো জ্বালা এটা মানে আৰু পেপচিকামো আছে জ্বালাও আছে ইফালে তিয়ঁহৰ খেতিও আছে আৰু আপোনালোক
আপোনাৰ সেই বেলি ফুলো ৰুইছে অলপ। তো বেলি ফুলখিনি চোৱাৰ কাৰণে মানে ল'ৰা ছোৱালীখিনি বিশেষকৈ ইয়ালৈ আহি আছে, আপোনালোকে দেখা পাইছে। তো গাইজ মই যিটো কাৰণত আহিছিলোঁ চ' সেইটো বস্তু আপোনালোকক দেখাব নোৱাৰিলোঁ। চ' আপোনালোকে যদি চাব খোজে তেতিয়াহ'লে ডিম্পু বৰুৱাৰ চেনেলত পাব আপোনালোকে ভিডিঅ'টো। আৰু দাদাজনকো লগ নাপালোঁ বাৰু, তো বেলেগ এদিন আহিম আৰু। দাদাজনক লগ পালে মানে কি আপোনালোকক আগত মানে সাক্ষাৎকাৰ কৰি কি কাৰণত মানে মেচিনটো খুলি থৈছে আৰু কিবা নতুন কিবা ভাবিছে নেকি, চ' তাৰে বিষয়ে মানে আলোচনা কৰিম, দাদাৰ লগত কথা পাতিম। চ' যেতিয়া দাদাজনক লগ পাম তুমি শ্বৰ্ট কৰিব এতিয়া লাইন দিয়া নাই। জাগাখিনি কিন্তু গাইজ ক'ব লাগিব একদম নেচাৰেল। মানে আহিলে আপোনালোকে যদি আহিম বুলি ভাবিছে তেতিয়াহ'লে আহিব পাৰে। গাঁওখনৰ নাম হৈছে আপোনাৰ বেলগুৰি, আধা বেলগুৰি পথাৰ পৰে আধা আমবাৰী পৰে। মানে চুপাটোৰ নাম হৈছে বিলপাৰা বুলি কয়। চ' আপোনালোকে মুছলপুৰকলৈকে আহি পেলাই বিলপাৰা বুলি ক'লে মানে কাৰোবাক সুধিলে মানে গম পাই যাব। তো আপোনালোকে আহোম খুজিলে আহিব পাৰে। তো ইয়াতে গাইজ বম বম মাছ আছে পুখুৰীটোত, 3 কিলো 4 কিলো এনেকুৱা ডাঙৰ ডাঙৰ মাছ। ইফালে ৰক্তিমে আমাৰ গ'লে। তো গাইজ এনেকৈ কেতিয়াবা কেতিয়াবা মানে পথাৰৰ মাজত আহি ভালো লাগে। তো যিখিনি মানে দেখাব পাৰিলোঁ তো চ' সেইখিনি আপোনালোকক দেখালোঁ। চ' আৰু কেতিয়াবা আহিম। এতিয়া মানে কি দাদা এজনক সুধিলোঁ মেচিনটো মানে কি কাৰণত খুলি থৈছে। চ' এতিয়া বাৰিষা ছিজনটো পানী অলপ বেছিকৈ আহে, মানে পানীৰ প্ৰেছাৰটো বেছি হয় কাৰণে মানে দাদাই খুলি থোৱা বুলি কৈছে আৰু। চ' যেতিয়া মানে খৰালি মাহ আহিব তেতিয়া একদিন আহিম আৰু। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে। চ' আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথম চাই আছোঁ চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। চ' আজিলৈ বাই বাই, আকৌ লগ পাম। তো গাইজ গাড়ী থৈছোঁ ইয়াতে গাড়ী থৈছোঁ, ইয়াতে থৈছে। কিছুমান মানুহ আহিছে আৰু গৈছিলোঁ আমি এই একদম বহুত দূৰত, ইয়াতে গৈছিলোঁ। চ' মোৰ লগত আহিছিলে ৰক্তিমো। তো যিসকলে চিনি পায় বাৰু, ই মানে কি কয় কমেডি ভিডিঅ' বনায়। তো মাজে মাজে আপোনালোকে দেখা পাব ইনষ্টাগ্ৰামত বা ফেচবুকত। ইয়াৰ নাম হৈছে ৰক্তিম। তো ৰক্তিম আহি দিয়া। হাই দস্তু। তো ৰক্তিমক মাজে মাজে দেখা পাই থাকিব আপোনালোকে ফেচবুক বা ইনষ্টাগ্ৰামত।